নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰিন্স ফুকন অল মিক্সাৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিকেইটা পদ মুকলি হৈছে 1081টা, তাৰ আমি কিমান ভেকেঞ্চি, পেজ, কিমান এজ লাগিব, এলিজিবিলিটি, এডুকেশ্যন কোৱালিফিকেশ্যন, ফিজিকেল, অনলাইন এপ্লাই, মোবাইলত কেনেকৈ কৰিব, সকলোবোৰ মই এই ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ আপোনালোকক বুজাই দিম। ভিডিঅ'টো স্কিপ চাই যাব, আৰু যদি আপোনালোক তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওঁ, এইখনেই নটিছখন। এই নটিছখন 24/5/2020 ওলাইছিলে আৰু ইয়াৰ অনলাইন হ'ব 25/5/2020 পৰা 25/6/2020লৈকে। তাৰপিছত ভেকেঞ্চিবোৰ চাওঁ। ইয়াত আপোনালোকৰ ফৰেষ্টাৰ 1ৰ ভেকেঞ্চি আছে 144, ষ্টেন'গ্ৰাফাৰ 11, ফৰেষ্ট গাৰ্ড 812, ছাৰ্ভেয়াৰ 35, মাউটৰ 28, কাৰ্পেণ্টাৰ 1 আৰু ড্ৰাইভাৰ 15। তাৰপিছত আপোনালোক এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে। ফৰেষ্টাৰ 1ৰ বেচেলৰ ডিগ্ৰী বিচাৰিছে। আপোনালোকৰ ষ্টেন'গ্ৰাফাৰত বিচাৰিছে গ্ৰেজুৱেট এনি ষ্ট্ৰীম, আৰু ট্ৰেড চাৰ্টিফিকেট লাগিব আপোনালোকৰ, আৰু ITI লাগিব। ট্ৰেড চাৰ্টিফিকেট ইন ষ্টেন'গ্ৰাফি ফ্ৰম ITI ইন আছাম। তাৰপিছত ফৰেষ্ট গাৰ্ডৰ হায়াৰ ছেকেণ্ডেৰী পাছ বিচাৰিছে। ছাৰ্ভেয়াৰ HSLC পাষ্ট, আৰু বিচাৰিছে ড্ৰাফ্টছমেনশ্বিপ ফ্ৰম চাৰ্টিফিকেট ইন ড্ৰাফ্টছমেনশ্বিপ ফ্ৰম এ ৰিকগনাইজড ইনষ্টিটিউট। মাউটৰ বিচাৰিছে ক্লাছ 8 পাষ্ট আৰু 3 years এক্সপিৰিয়েঞ্চ থকা লাগিব এলিফেণ্ট আপকিপিঙৰ। কাৰ্পেণ্টাৰৰ HSLC পাছ আৰু ট্ৰেড চাৰ্টিফিকেট লাগিব। ড্ৰাইভাৰৰ HSLC পাষ্ট আৰু ড্ৰাইভিং লাইচেঞ্চ লাগিব, আছাম অথৰিটিয়ে ইছ্যু কৰা। তাৰপিছত এপ্লাইটো আপোনালোকে মোবাইলতে কৰিব পাৰিব, আৰু যিবোৰ ফটো আৰু ডকুমেণ্ট যিবোৰ আপলোড কৰিব লাগে সেই সকলোবোৰ আপোনালোকে কেম স্কেনাৰত মাৰি পেলাই ফটো মাৰি আপলোড কৰিব, তেতিয়া ডাইৰেক্ট আপলোড হৈ যাব। তাৰপিছত ইয়াত দেখিছে এডুকেশ্যন কোৱালিফিকেশ্যনৰ ওপৰত আপোনালোকে ইয়াত মাৰ্ক পাব কম্পিউটাৰ ডিগ্ৰী, আৰু ইয়াত দেখিছে এক্সট্ৰা কাৰিকুলাম যিবোৰ বিচাৰিছিলে। এক্সট্ৰা কাৰিকুলাম কম্পিউটাৰ যিটো বিচাৰে, কম্পিউটাৰ ডিগ্ৰী আছে যদি মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন হয় তেন্তে আপোনালোকে 10 মাৰ্কছ পাব, আৰু বেচেলৰ অফ কম্পিউটাৰ হ'লে 7 মাৰ্কছ, আৰু 2 years ডিপ্ল'মা হ'লে 2 yearsৰ হ'লে 6 মাৰ্ক, আৰু 1 year হ'লে 4 মাৰ্কছ আপোনালোকে পাব সেইখনত। আৰু মিনিমাম যদি 6 monthৰ হয় তেনেহ'লে 2 মাৰ্কছ পাব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ওপৰতো আপোনালোকে মাৰ্কছ পাব। 45ৰ পৰা 59% যদি হয় পাৰ্চেণ্ট হয় তেনেহ'লে 2 মাৰ্কছ, আৰু 60ৰ পৰা 74.99% হ'লে 3 মাৰ্কছ পাব, আৰু 75ৰ এবভ হ'লে 5 মাৰ্কছ আপোনালোকে পাব। আৰু যদি আপোনালোকৰ NCC C চাৰ্টিফিকেট থাকে তেনেহ'লে 5 মাৰ্ক, 5 আৰু 4 মাৰ্ক পাব। যদি দিল্লীত কৰা হয় তেনেহ'লে 5, আৰু ইয়াত কৰা হয় তেনে দিল্লীত কৰা হ'লে 5 আৰু বাকী 4 পাব। তেনেকৈ NCC Bখন যদি দিল্লীত কৰা হয় তেনেহ'লে 4 মাৰ্কছ, আৰু NCC B চাৰ্টিফিকেট 3 মাৰ্কছ। NCC A তেনেহ'লে 3 মাৰ্ক, আৰু NCC A 2 মাৰ্কছ, আৰু এটেণ্ড এনি NCC কেম্পত থকা হ'লে আপুনি 1 মাৰ্কছ পাব। যদি আপোনাৰ হোম গাৰ্ডৰ এক্সপিৰিয়েঞ্চ থাকে 4 years তেনেহ'লে 5 মাৰ্কছ, আৰু 5 মাৰ্কছ, 4 মাৰ্কছ এনেকৈ দিয়া আছে। 3 মাৰ্কছ, 2 মাৰ্কছ, যদি 2 বছৰ, এবছৰ তেনেকুৱা যদি থাকে 2, 1 তেনেকৈ মাৰ্কছ পাব আপোনালোক। যদি স্পৰ্টছৰ ৰিপ্ৰেজেণ্টেড ইণ্ডিয়া ইন ইণ্টাৰনেশ্যনেল ইভেণ্ট ৰিকগনাইজড বাই ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি এণ্ড এনি ডিচিপ্লিন এণ্ড ৰিচিভ মেডেলছ, তেনে আপুনি স্পৰ্টছত 10 মাৰ্কছ, 8 মাৰ্কছ, 6 মাৰ্কছ, নেশ্যনেল খেলিলে 6 মাৰ্কছ, আৰু ষ্টেট লেভেল খেলিলে 2 মাৰ্কছ, তেনেকৈ আপোনালোকে মাৰ্কছ পাব। যদি আপোনালোকৰ পাৰ্চন হেভিং এক্সপিৰিয়েঞ্চ
অফ ৱৰ্ক ইন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যদি এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে 15 বছৰ যদি এবভ এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে 10 মাৰ্কছ, যদি 14 ইয়াৰ্ছ এবভ লেছ দেন 15 ইয়াৰ্ছ যদি 9.5 মাৰ্কছ, 13 ইয়াৰ্ছ হ'লে 9 মাৰ্কছ, 12 ইয়াৰ্ছ হ'লে 8.5, 11 হ'লে 8, তেনেহ'লে তেনেকৈ 7.5 7 মাৰ্কছ তেনেকৈ পাব। ইয়াৰ ফৰেষ্টাৰ 1ৰ দেখিছে আপোনালোকে ৰিটেন এক্সাম হ'ব আৰু এক্সট্ৰা কাৰিকুলাম এক্টিভিটিত 30 মাৰ্কছ আৰু ৰিটেনত 130। ফৰেষ্ট গাৰ্ডত তেনেকৈ ৰিটেন এক্সাম, এক্সট্ৰা ৰিটেন এক্সামত 75 আৰু এক্সট্ৰা কাৰিকুলামত 30 মাৰ্কছ, 105 মাৰ্কছ। ষ্টেনোগ্ৰাফাৰত 100 ৰিটেনত আৰু টেষ্ট ইন ষ্টেনোগ্ৰাফাৰত 15 আৰু এক্সট্ৰা কাৰিকুলামত 30। ছাৰ্ভেয়ৰ ৰিটেন টেষ্টত 75, ছেকেণ্ড ফেজ টেষ্টত 100 মাৰ্কছ আৰু এক্সট্ৰা কাৰিকুলামত 30 মাৰ্কছ, টোটেল 205 মাৰ্কছ। কাৰ্পেণ্টাৰত ৰিটেন টেষ্টত 75, ছেকেণ্ড স্কিল টেষ্টত 15 মাৰ্কছ আৰু এক্সট্ৰা কাৰিকুলাম এক্টিভিটিত 30 মাৰ্কছ, টোটেল 155 মাৰ্কছ। আজিৰ ভিডিঅ'টো ইমানে আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকৰ কিবা বুজিবলগীয়া থাকে তেনেহ'লে কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।